শিক্ষক দিৱসৰ প্ৰাক্ষণত সেইসকল চিৰনমস্য শিক্ষাগুৰুৰ ওচৰত চিৰজীৱন খুজিব নোৱাৰা ঋণেৰে ঋণাগ্ৰস্ত আমি সকলোৱে। সেয়েহে এই সন্ধিক্ষণত যিসকল মহান শিক্ষাগুৰুৱে পঢ়াশালীৰ প্ৰথম পাঠ চিনাকি কৰাই অজ্ঞানতাৰ অন্ধকাৰৰ পৰা পোহৰৰ বাটেৰে জ্ঞানৰ পৃথিৱীলৈ বাট দেখুৱালে আৰু একোজন সুদক্ষ সুনাগৰিক ৰূপে গঢ়ি তুলিলে, তেনে প্ৰতিজন শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম জনাই আজি আমি সমস্বৰে কওঁ, হে মহান শিক্ষাগুৰু, তোমাক শত কোটি প্ৰণাম, তোমাক শত কোটি প্ৰণাম, তোমাক শত কোটি প্ৰণাম। ক খ গ ঘ 1 2 3 জীৱনৰ আদি পাঠ পালো চিনি, গুৰু ৰূপে আমাৰ হৃদয় জিনি, জ্ঞানৰ ঋণে আমি সদায় ঋণী। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য শিক্ষা গুৰু। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য শিক্ষা গুৰু। অজ্ঞানতাৰ তমসা খেদি জীৱন মানে কি শিকালা তুমি, অজ্ঞানতাৰ তমসা খেদি জীৱন মানে কি শিকালা তুমি। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য শিক্ষা গুৰু। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য শিক্ষা গুৰু। জীৱন আগুৱাই সময়কে লৈ তোমাৰ আশীষ আৰু প্ৰেৰণাকে লৈ, জীৱন জুৰি তোমাৰ চিৰঋণী হৈ, তোমাৰ চৰণ ধূলি কপালতে লৈ আহিছো আমি সুৰেৰে সাজি, তোমাৰে জয় গান গাবলে আজি। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য শিক্ষা গুৰু। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য শিক্ষা গুৰু। ক খ গ ঘ 1 2 3 জীৱনৰ আদি পাঠ পালো চিনি, গুৰু ৰূপে আমাৰ হৃদয় জিনি, জ্ঞানৰ ঋণে আমি সদায় ঋণী। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য শিক্ষা গুৰু। গুৰু তুমি আমাৰ গুৰু, চিৰনমস্য